নমস্কাৰ গাইজ। আজি হয়তো এটা বিশেষ কিছু আমাৰ নিবনুৱা যুৱক যুৱতীসকলে বহুতো এনেকৈ কিছু অনাই বনাই ঘূৰি থকা দেখিবলৈ পোৱা যায়। আৰু দেখিছে নহয় আপোনালোকে আমাৰ অসমখনত কেনেকুৱা নিবনুৱাৰ মানে ভৰি পৰিছে। তো আমাৰ নিবনুৱাসকলে এনেকৈ হয়তো অনাই বনাই ঘূৰি ফুৰাতকৈ যদি আপোনালোকৰ এনেকৈ অকণমান মাটি এডোখৰ পৰি আছে, তো আপোনালোকে এনেকুৱা এখন অকণমান টকা লগাই পেলাই এনেকৈ বহুত টকা মানে বছৰেকত বহুত টকা উপাৰ্জন কৰিব পাৰিব। তো অকণমান দেখুৱাইছোঁ। মই আজি নিশ্চয় দেখিবলৈ পাইছোঁ মোৰ পিছফালে আছে এখন ডাঙৰকৈ এখন তামোলৰ বাগান এখন সজোৱা হৈছে। কিন্তু এইবোৰ দেখিছে ন, এনেকৈ হয়তো আমাৰ কিছুমানৰ বহুতে থাকে, হয়তো আমাৰ মাটি এনে এডোখৰ পৰি থাকে, কিন্তু আমাৰ খেতি বাতিৰ ক্ষেত্ৰত হয়তো আমাৰ ল'ৰা ছোৱালীবিলাকে বা আমাৰ নিবনুৱা উঠি অহা যুৱক যুৱতীসকলে সেই কৃষি কৰ্মৰ লগত বা খেতিয়কৰ লগত হয়তো আমাৰ জড়িত নহয়, মানে অকল চাকৰিৰ মানে সন্ধানত থাকে। কিন্তু সেইকাৰণে কৈছোঁ, কাৰণ এনেকৈ চাকৰি বিচাৰি ফুৰাতকৈ যদি আপোনালোকে এনেকুৱা এখন দেখিছে ইমান ডাঙৰ, মই য'ত আছোঁ এইটো বহুত ডাঙৰ তামোল বাগান হয়, এইটো নতুনকৈ সাজিছে। তো আপোনালোকেও এনেকৈ যদি চাকৰি পিছত লাগি থকাতকৈ যদি এনেকুৱা এখন তামোলৰ বাগান হয়তো আপোনালোকে সজাব পাৰিছে, তো হয়তো বছৰেকত বহুত টকা লাখ টকা উপাৰ্জন কৰিব পাৰিব নিশ্চয়। তো নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব। অকল চাকৰি কৰিলে যে নিজৰ জীৱনটো মানে স্বাৱলম্বী বুলি ভাবিব পাৰি সেইটো নহয়। অকল এনেকৈ হয়তো কিছু বাগান বাগিচা কৰি হয়তো স্বাৱলম্বী হ'ব পাৰি। তো দেখুৱাইছোঁ, দেখিছে ইমান ডাঙৰ, এইটো বহুত ডাঙৰহে দেই। এইবোৰ নতুনকৈ লগা হৈছে তামোল গছ, দেখিছে এইবোৰ তামোলৰ বাগান মানে নতুনকৈ সজাইছে। এইটো 2 মাহ 3 মাহ হ'ল, 3 মাহৰ পিছত হয়তো 4-5 বছৰ পিছত হয়তো এইটো বাগান দেখিছে ইমান ডাঙৰ, বহুত এটা বৃহৎ এলেকা। তো বৃহৎ এলেকা এনেকৈ মানে এইটো 3 বছৰৰ পিছত হয়তো এনেকৈ তামোল ইয়াৰ পৰা হয়তো টকা বহুতো উপাৰ্জন কৰিব পাৰিব। যোনে মাৰিত বাগানখন কৰিছে আমাৰ গাঁৱৰে হয়। তো দেখাইছোঁ দেই, ইমান হয়তো এনেকৈ স্বাৱলম্বী হোৱাৰ কাৰণে এনেকুৱা আমি পথ বাছি ল'ব পাৰোঁ। আমাৰ নিবনুৱা যুৱক যুৱতীসকলে এনেকৈ যদি অকল চাকৰি সন্ধানত থাকে, আমাৰ হয়তো বহুতো মানে শেষত গৈ আমাৰ বহুতো কিছু অসুবিধাৰ সন্মুখীন হৈ পৰে আমাৰ জীৱনটো মানে অতিক্ৰম কৰিবলৈ। তো এনেকুৱা চাকৰি সন্ধান বা এনেই ঘৰত বহি থকাতকৈ যদি আপোনালোকৰ এনেকুৱা মাটি বাৰী আছে, তো এনেকুৱা পদক্ষেপ আপোনালোকে হাতত ল'ব পাৰে। দেখিছে ইমান ডাঙৰ, ইমান সুন্দৰকৈ তামোল এখন বাগান সজাইছে। সেই বাগানখনৰ পৰা হয়তো আৰু 4-5 বছৰ পিছত, 4-5 বছৰ নালাগে, এইবোৰ দেখিছে 3 বছৰ 4 বছৰ, বিশেষ হ'লে 3 বছৰ লাগিব। 3 বছৰ হোৱাৰ পিছত হয়তো এইটো বাগানখনৰ পৰা বহুতো টকা লাখ টকা উপাৰ্জন কৰিব পাৰিব। তো দেখিছোঁ, আৰু এইবোৰ পানী লাগিব, পানীৰ ব্যৱস্থা এনেকৈ মানে ভাল লাগে। তো আৰু দেখুৱাইছোঁ আপোনালোকক, বহুত ডাঙৰ, এইটো বহুত ডাঙৰ হয়। এইটো মোটামুটি 7 বিঘামান আছে এইটো তামোল বাগান। তো এইফালে দেখিছে জিৰণি ঘৰ, মানে ইয়াতে পহৰা, যেতিয়া তামোল গছবোৰ মানে অকণমান পহৰাটো লাগিব ন, গৰু ছাগলী হয়তো খাই শেষ কৰিব, এনেকুৱাকৈ তাতে মানুহ ৰখাৰ কাৰণে ব্যৱস্থা। আৰু ইপিনে আছে দেখিছে পানী দিয়াৰ কাৰণে এনেকৈ, মানে এইটো বাগানখন বেছি দিন হোৱা নাই, তো পানী দিয়াৰ কাৰণে এনেকৈ দেখিছে আমাৰ পূৰা ব্যৱস্থা কৰি থৈছে। পানী দিয়াৰ কাৰণে পাইপ চেপ ৰেডি পূৰা। তো পানী মাৰিব লাগিব, খেতি কৰিলেতো পানীটো লাগে, পাইপেৰে মানে দীঘল এখন পাইপ দেখিছোঁ নহয়, এই পাইপেৰে পানী মানে গোটেই যিবোৰ মানে লাগ পোৱাকৈ হয়তো এনেকৈ পাইপ ফিটিং কৰিছে, গছবিলাকক ৰাতিপুৱা পানী দিছে, দেখিছে নহয়। আৰু এটা কথা, ভাল কথা, আমাৰ তামোল গছৰ মাজে মাজে ইমান ধুনীয়াকৈ দেখিছে এইবোৰ অমিতা গছ দেই, অমিতা গছ ৰুইছে ইমান ধুনীয়াকৈ। তামোল গছৰ মাজে মাজে এনেকৈ হয়তো আপোনালোকে অমিতা গছ ৰুব পাৰে বা যিকোনো বেলেগ গছো ৰুব পাৰে। দেখিছে মানে এটা সুন্দৰ এটা পদক্ষেপ লৈছে, মানে দেখিছে তামোলৰ বাগানৰ মাজে মাজে এনেকৈ অমিতা ৰুইছে। এটা ভাল কথা নহয়, অমিতা এনেও আপোনালোকে নিশ্চয় মানে কেনেকৈ লাগে গম পাইছে। অকণমান 2-3 মাহৰ পিছতে হয়তো অমিতাবোৰ এনেকৈ লাগিব লমালমে। এইবোৰ হয়তো আমাৰ হাইব্ৰিড অমিতা হয়। তো বাগানখন গোটেইখন এৰিয়া ঘূৰি পাকি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু কেনেকুৱা লাগিছে বাৰু আপোনালোকে অকণমান জনাবচোন বাগানখন। এইটো নতুন বাগান, চাওক গাইজ কেনেকুৱা লাগিছে আপোনালোকে। সেইকাৰণে কৈছোঁ, যিসকলে সকলোকে অনুৰোধ কৰিছোঁ, কাৰণ আমাৰ নিবনুৱা যুৱক যুৱতীসকলে বহুতো শিক্ষিত নিবনুৱা, আজিকালি বহুতো শিক্ষিত নিবনুৱা দেখিবলৈ পোৱা যায়। তো সেই শিক্ষিত নিবনুৱাসকলে যদি এইবোৰ মানে কিছুমানে ভাবে কৰিব পাৰিম নে নোৱাৰিম এনেকুৱা খেতি, হয়তো একো নাই, আপোনালোকে পাৰিব। এনেকুৱা অকণমান পইচাৰ দৰকাৰ হয়, পইচা ইনভেষ্ট কৰোঁ, কাৰণ আমি বহুতো হয়তো চাকৰিৰ পিছত লাগি পেলাই বহুতো টকা খৰচ কৰোঁ।
যে এখন চাকৰি দিবলৈ এখন যদি আমি ইণ্টাৰভিউ মাৰিবলৈ যাওঁ, সেই ইণ্টাৰভিউ মাৰিবলৈ গ'লে কমেও 1000 টকা লাগে ন। সেই 1000 টকা আমি কিমান ইণ্টাৰভিউ মাৰোঁ। তো সেই ইণ্টাৰভিউ টকাখিনি যদি আমি ইণ্টাৰভিউ দিব লাগে বাৰু, সেইটো মই কোৱা নাই, ইণ্টাৰভিউ দিব লাগে। আমি চাকৰি এটা চবৰে আশা থাকে, কাৰণ আমি পঢ়া শুনা কৰোঁ, সৰুৰ পৰাই এটা মা দেউতাই আশা পুহি ৰাখে, বা মোৰ ল'ৰাটো এনেকুৱা এখন পঢ়ি শুনে এজন চাকৰি কৰক, ভাল এখন মানুহ হওক, সেইটো সকলোৱে আশা কৰে। সকলো মা দেউতাৰে সেইটো আশা থাকে, সপোন থাকে এটা নিজৰ ল'ৰাটোক মানে ভাল কৰাৰ কাৰণে। তো তাৰ বিপৰীতে কৈছোঁ, কাৰণ যেতিয়া আপুনি মানে চাকৰি নাপায় হাবাথুৰি খাই যায়, তো আপোনালোকে এনেকুৱা এটা পদক্ষেপ ল'ব পাৰে। এনেকুৱা পদক্ষেপ লৈ পেলাই হয়তো বহুতো লাখ টকা মানে ঘটিব পাৰে। তো গাইজ, আমিও এনেকৈ কৰিব পাৰোঁ ন। আমাৰ হয়তো বহুত টকা আমি এনেকৈ অনাই বনাই মানে খৰচ কৰোঁ। তো আমি দুখীয়া নিবনুৱা যুৱক যুৱতী হ'লে কিবা এটা কষ্ট কৰিবই লাগিব, কাৰণ আমাৰ টকাৰ কাৰণে যিকোনো এটা কাম কৰিব লগা হয়। তো সেই টকা যদি আমি অকণমান চিন্তা কৰি পেলাই, আমাৰ গাঁৱলীয়া পৰিৱেশততো এনেকৈ সকলোৰে মানে মাটি পৰি থাকে ন, সেই পৰি থকাতকৈ যদি আপুনি অকণমান এনেকৈ আমি এটা পদক্ষেপ লওঁ, নিশ্চয় আমাৰ যিবোৰ নিবনুৱা যুৱক যুৱতী আছে নিশ্চয় উপকৃত হ'ব, হয়নে বাৰু। আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল। সকলোকে ভিডিঅ'টো পাৰিলে যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব মোৰ। আৰু এনেকৈ হয়তো আৰু ভাল ভিডিঅ' আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম। তো আজিলৈ বাই বাই।